বন্ধুসকল, সাপ বুলি ক'লে আমি সকলোৱে ভয় খাওঁ, কিয়নো ই এক বিষাক্ত প্ৰাণী। ইয়াৰ কামোৰত বহুতো মানুহৰ প্ৰাণ গৈছে। কিন্তু পৃথিৱীত প্ৰায় 2500 প্ৰজাতিৰ সাপৰ ভিতৰত মাত্ৰ 200 প্ৰজাতিৰ সাপহে বিষাক্ত। তাৰে ভিতৰত আজি আমি 5টা বিষাক্ত সাপৰ বিষয়ে আলোচনা কৰিম। তো স্বাগতম জনাইছোঁ এছামিছ আননোন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। কিং কোব্ৰা। এই সাপটো সচৰাচৰ প্ৰায় 6 ফুট দৈৰ্ঘ্য হয়। এই সাপটো যদি কোনো লোকক কামোৰে আৰু 3 ঘণ্টাৰ ভিতৰত যদি কোনো ব্যৱস্থা লোৱা নহয়, তেনেহ'লে মানুহজনৰ মৃত্যু হোৱাটো অনিবাৰ্য। এই প্ৰজাতিৰ সাপ বহুত বেছি শক্তিশালী হোৱা দেখা যায়। কিং কোব্ৰাবোৰে অন্য প্ৰজাতিৰ সাপবোৰকো চিকাৰ হিচাপে খোৱা দেখা যায়। প্ৰায় এমাহ পৰ্যন্ত নোখোৱাকৈ থাকিব পাৰে এই সাপবোৰে। ভাৰতবৰ্ষত আৰু দক্ষিণ এছিয়াত এই কিং কোব্ৰাবোৰ বহুত বেছি পৰিমাণে পোৱা যায়। স্কেলড ভাইপাৰ। ভাৰত, চীন, দক্ষিণ এছিয়াত এই প্ৰজাতিৰ সাপবোৰক বহুত বেছি পৰিমাণে দেখা যায়। এই সাপবোৰ গোলাকৃতি হৈ সৰু আকাৰ লৈ শুই থাকে। বেছিভাগ বৰষুণৰ পিছত এই সাপবোৰ চিকাৰ কৰা দেখা যায়। এই সাপ ইমানেই বিষাক্ত যে চিকাৰক কামোৰাৰ পিছত যদি কোনো বিধি ব্যৱস্থা বা চিকিৎসা কৰোৱা নহয়, তেনেহ'লে 30 মিনিটৰ ভিতৰত মৃত্যু হয়। ইষ্টাৰ্ণ ব্ৰাউন। এই প্ৰজাতিৰ সাপবোৰ অষ্ট্ৰেলিয়াত বেছি দেখা যায়। অষ্ট্ৰেলিয়াত সাপৰ কামোৰত মৃত্যু হোৱা লোকৰ ভিতৰত এই প্ৰজাতিৰ সাপ অন্যতম। এই সাপৰ কামোৰত মানুহৰ 30ৰ পৰা 40 মিনিটৰ ভিতৰত মৃত্যু হ'ব পাৰে। ইনলেণ্ড টাইপান। এই প্ৰজাতিৰ সাপবোৰ বহুত বেছি বিষাক্ত হোৱা দেখা যায়। এই সাপৰ কামোৰৰ পৰা ওলোৱা বিষ যদি পূৰ্ণবয়স্ক 10জন ব্যক্তিৰ দেহত প্ৰৱেশ কৰাই দিয়া হয়, তেনেহ'লে 10জন লোকৰে মৃত্যু ঘটিব। যদি এই সাপে কোনো ব্যক্তিক কামোৰে, তেনেহ'লে 25ৰ পৰা 30 মিনিটৰ ভিতৰত মৃত্যু হোৱা দেখা যায়। সচৰাচৰ আমি সকলোৱে ভাবোঁ যে কিং কোব্ৰা বিষাক্ত, কিন্তু এই সাপ কিং কোব্ৰাতকৈও 50 গুণে বেছি বিষাক্ত। বেণ্ডেড চি কেৰিট। আমি সচৰাচৰ জানো যে পানীত থকা সাপবোৰ বিষাক্ত নহয়, কিন্তু আজি এই ভিডিঅ' চোৱাৰ পিছত আপোনাৰ চিন্তাধাৰা সলনি হৈ যাব। পানীৰ আটাইতকৈ বিষাক্ত প্ৰজাতিৰ সাপটো হ'ল চি কেৰিট। দক্ষিণ পূব এছিয়া আৰু দক্ষিণ অষ্ট্ৰেলিয়া সাগৰত এই প্ৰজাতিৰ সাপ পোৱা যায়। এই সাপৰ বিষ একেলগে 1000 মানুহৰ মৃত্যু ঘটাব পাৰে। কিন্তু আচৰিত কথা হ'ল যে এই সাপ সচৰাচৰ মানুহক আক্ৰমণ নকৰে। কিন্তু এই সাপে কামুৰিলে মানুহ এজনৰ লগে লগ মৃত্যু হ'ব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব আৰু কমেণ্ট বক্সত নিশ্চয় জনাব ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে।